Hi friends, welcome back to my YouTube channel. আজি এটা মই নতুন ধৰণৰ ডিজাইন দেখুৱাব ওলাইছোঁ আপোনালোকক। যদি ডিজাইনটো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকক নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো ব্লাউজ লৈছোঁ। তো 12.5 ইঞ্চি মানে 12 ইঞ্চি হ'ব আমাৰ ব্লাউজ। তো ওপৰত আছে 11 ইঞ্চি। তো 8 ইঞ্চি আমি গলাৰ কাৰণে চিন মাৰিছোঁ। এইটো মহৰা 6 ইঞ্চিত মাৰিছোঁ। আৰু 32 সাইজৰ ব্লাউজ আছে তো 8 ইঞ্চিত দাগি মাৰিছোঁ। আৰু এইটো মাৰিলোঁ তো চাই থাকক ব্লাউজটো। তো 4 ইঞ্চি আমি মানে কি 3 ইঞ্চি বা 1 ইঞ্চি এইটো 1 ইঞ্চি ওলাই ৰাখিছোঁ জংটো। আৰু টেকিনৰ কাৰণে 1 ইঞ্চি ৰাখিলোঁ। 4 ইঞ্চিত মাৰিছোঁ টেকিনৰটো। আৰু গলা আমি 8 ইঞ্চি ডাউন ৰাখিছোঁ। ঠিক আছে। তো এইটো প্ৰথমতে আস্তাৰটো আমি এনেকৈ কাটি লৈছোঁ। তো 1 ইঞ্চি ওলাই ৰাখিছোঁ, দেখা পাইছে নহয় 8 ইঞ্চিৰ পৰা। তো আমি মেইন কাপোৰটো কাটি নলওঁ। মেইন কাপোৰটো কাটি ল'লে আপুনি কি চিলাইত অসুবিধা হৈ যাব পিছত, মানে কি মিলাত বিৰাট অসুবিধা হয়। আৰু তাৰ কাৰণে আপুনিও মেইন পাৰ্টটো মানে কি কাপোৰটো কাটি নল'ব, আস্তাৰটো কাটি ল'ব, কোনো প্ৰব্লেম নাই। মই যেনেকৈ চিলাইছোঁ ঠিক তেনেকৈ চিলালেই হ'ল। তো চিলোৱা হ'ল। এতিয়া আমি এইটো যোনটো মেইন পাৰ্ট আছিলে সেইটো কাটি দিম। এইটো যে কণাকেইটা অলপ অলপ কাটি দিব, নহ'লে আপোনাৰ উল্টি নাযাব কাপোৰটো। অলপ অলপ মই যেনেকৈ কাটিছোঁ এনেকৈ কাটি দিলেই হ'ল। তাৰপিছত এনেকৈ উল্টাই দিলেই হ'ল। ঠিক আছে। তো মই যেনেকুৱা কৰিছোঁ সেনেকৈ কৰিলেই হ'ল। এতিয়া আমি ছাইডত চিলাই মাৰিম এতিয়া। তো চিলাই মৰা হ'ল, মানে কি সম্পূৰ্ণ দেখুওৱা সম্ভৱটো নহয়, তাৰ কাৰণে স্পীড কৰি কৰি দেখাই আছোঁ আৰু। তো আমি এতিয়া অল ৰাউণ্ড চিলাইটো মাৰি ল'ম আস্তাৰত। তো অল ৰাউণ্ড চিলাই মৰা হ'ল। এইটো যে আমি ডিজাইনৰ কাৰণে এইটো 2 ইঞ্চি লৈছোঁ। 2 ইঞ্চি স্কোৱাৰ হ'ব, দেখিছে নহয় 2 ইঞ্চি স্কোৱাৰ। এইটো ল'ম আমি 3 ইঞ্চি, এইটো ডাঙৰ থাকিব। এইটো 3 ইঞ্চি আছে স্কোৱাৰ। তো চাওক কেনেকৈ ভাঁজ কৰিছোঁ মই ত্ৰিভুজ টাইপত। তো এনেকৈ ভাঁজ কৰি ল'ব। বুজি নাপালে 2বাৰ 3বাৰ চাব, কোনো কথা নাই। তো ময়ো বুজি নাপালে সেনেকৈ চাওঁ কিছুমান বস্তু, যিকোনো বস্তু আৰু। তো 2বাৰ 3বাৰ চাব এনেকৈ, যদি বুজি নাপায়। তো যেনেকৈ মই ভাঁজ কৰিছোঁ ঠিক তেনেদৰে আপুনি ভাঁজ কৰি লৈ মেচিনত চিলাব। যদি আপুনি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু তেতিয়াহে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ব্লাউজ লাগে আপোনালোকক। তো 3 পিচ মই চিলাই কেনে দেখুৱাই আছোঁ, ভালদৰে মন দি চাব, নিশ্চয় আপুনিও পাৰিব মই যেনেকৈ চিলাইছোঁ। তো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি কিবা ভুল হ'ব পাৰে, ভুল হৈছে যদিও কমেণ্ট কৰিব, আৰু যদি ভাল হৈছে তেতিয়াহ'লেও কমেণ্ট কৰি জনাব, তেতিয়া ভাল লাগে আৰু ভাল হোৱা বুলি ক'লে। বেয়া হ'লেও কমেণ্ট কৰি জনাব, সেইটোও বেয়া নাপাওঁ, কাৰণ কি কাৰণ বেয়া হ'ল সেইটো মই জানিম ন, সেইটো শুধৰণি কৰিব পাৰিম। তো আমাৰ এনেকৈ চিলালোঁ আৰু কমপ্লিট চিলোৱা হৈ গ'ল, দেখিছে নহয়। তো এতিয়া আমি মানে কি ব্লাউজটোৰ তলত ভৰাই কেনে চাইডক যেনেকৈ মই ষ্টিচিং কৰি আছোঁ সেনেকৈ ষ্টিচিং কৰিলেই হ'ল। বুজিতো পাইছে নিশ্চয়। বুজি নাপালে মোক কমেণ্ট কৰি জনালে হ'ল। কিবা যদি আকৌ নতুন ধৰণৰ যদি কিবা ডিজাইন লাগে মোক কমেণ্ট কৰি ক'লে হ'ল, মই নিশ্চয় আপোনালোকক দেখুৱাম আৰু সেইটো ডিজাইন বনাই কেনে।
তো চিলোৱা হ'ল গোটেই প্লিজ লাইক এটা কৰি দিব আৰু বহুত কষ্ট এটা ভিডিঅ' বনাওঁতে আৰু নতুনকৈ আহিছে যদি নতুনে হ'ব মোৰ বেছি ছাবস্ক্ৰাইবাৰ নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াতে ডাবল চিলাই মাৰি দিব পাইপিঙত যেনেকৈ মাৰে ঠিক তেনেকৈ ডাবল চিলাই মাৰি দিব তেতিয়াহ'লে আপোনাৰ কি ডিজাইনটো উল্টি নাযাব আৰু ঠিক আছে উল্টা চাইডে যিখিনি ওলাই থাকে সেইখিনি কাটি দিব খুব সাৱধানে কাটিব নহ'লে তলৰ পাতো কাটা যাব আৰু পিছত অসুবিধা হৈ যাব তো এইটো ৰছী বনাই আছোঁ এই লটকন বনোৱাৰ কাৰণে তো চাওক কি কেনেকুৱা ধৰণৰ মই ৰছীটো বনাই আছোঁ তো এনেকৈ পাক দি ল'ব আপুনি পুৰা পাকাই কিনে কিন্তু পিছপিনে ধৰি কিনে টানি দিব চিলাইটো তেতিয়াহ'লে ৰছী মানে কি বেলেগ ধৰণৰ মানে কি ৰছীয়ে হয় আৰু বহুত ধুনীয়া হয় শৰ্টকাট হয় আৰু এইটো লটকনটো বনাই আছোঁ তো চাওক মই কেনেকৈ বনাইছোঁ ঠিক তেনেকৈ বনালে হ'ল তো চাইছে নহয় কেনেকুৱা হৈছে তো মোৰ চেনেলত বহুত নতুন নতুন কাম শিকিব পাৰিব বহুত ডিজাইন শিকিব পাৰিব তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ওপৰতো আমি পাইপিং নিদিওঁ এইটো আস্তাৰ কাপোৰেৰে দিছোঁ ভিডিঅ' চাইড যিমান থাকিব সেইটো আস্তাৰ কাপোৰেৰে বনাব লাগে তো ওপৰৰ মানে কি ব্লাউজৰ কাপোৰবিলাকে বহুত খোজাই ন সেইকাৰণে আস্তাৰটো নোখোজাই সেইকাৰণে আস্তাৰ দিয়া যায় সূতাৰ কাপোৰ তো ভিতৰৰ চাইড যিমান মানে চিলাই হ'ব সিমান আস্তাৰ কাপোৰত দিলে মানে কি পিন্ধি ভাল পায় আৰু কাপোৰটো দেখাতো ফিনিচিং হয় বহুত তো আমি ইয়াৰ লটকনটো লগাই আছোঁ ইয়াতে মেচিন দিয়ে চিলাই মাৰি দিম তলত এতিয়া গুদামটো দেখিছে নহয় এই গুদামটো লগাই দিম তেতিয়াহ'লে ৰছী চিলাইটো আৰু দেখা নাপায় গুদামটো লগোৱাৰ পিছত বহুত জলদি দেখুৱাইছোঁ আৰু নহ'লে মোটামুটি 1 ঘণ্টাৰ ভিডিঅ' হৈ যাব তো 1 ঘণ্টাৰ ভিডিঅ' মানে কি 9 মিনিটমানৰ ভিতৰত দেখুৱাব লগা হৈছে তাৰ কাৰণে বহুত ফাষ্ট কৰি দিব লগা হৈছে আৰু ভিডিঅ'টো তো টেকিনৰ চিলাইটো মাৰিলোঁ আমি টেকিনৰ চিলাই লাষ্টত মাৰিব ডিজাইন হৈ যোৱাৰ পিছত এইটো আস্তাৰটো যে দেখিছে এইটো দুভাজ কৰি কেনে এনেকৈ মই যেনেকৈ কাটিছোঁ ঠিক তেনেকৈ কাটি কেনে তো আস্তাৰেৰে দিম তলতো আস্তাৰে দিব আপোনালোকক এই টেকিনৰ এটা ভাজ দি দিব নহ'লে আকৌ আস্তাৰটো কম পৰি যাব পিছত মানে কি যোনটো পটি লগাম পটিটো কম পৰি যাব যদি টেকিনত আপুনি মানে কি ভাজ নিদিয়ে ঠিক আছে নহ'লে তলৰ কাপোৰটো আপোনাৰ কচ খাই যাব মানে কি অৰিজিনেল পাতটো কচ খাই যাব যদি আস্তাৰটো আপুনি ইয়াতে টেকিনত ভাজ নিদিয়ে ঠিক আছে দেখিছে নহয় কেনেকুৱা ষ্টিচ কৰিছোঁ মানে কি চিলাই মাৰিছোঁ ঠিক তেনেকৈ চিলাই মাৰিব আৰু ডিজাইনটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ ডিজাইন লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'